নমস্কাৰ পুনৰ স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ আমাৰ গাঁৱতে এখন বিয়া হৈছে আৰু আজি মূৰতেল দিয়া হয় আমি তালৈকে যাবলৈ ওলাইছো আৰু কেনেকৈনো বিয়াখন পাতিছে তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো আশা কৰো আপোনালোকেও বিয়াখন চাই ভাল পাব এতিয়া বলকচোন সোমাই যাওঁ This gilded love has opened up my eyes. I finally felt I was enough when things got rough. We made it. We made it. And no matter how far we've gone, no matter, I'd leave my heart in. তেৰিকা কিবা এটা মাইনি চুম চুম পাহি কোনটো পাহি बापरे फैन ভাত খাবলৈ গৈ আছো এয়া আমি ভাত খাবলৈ লৈছো ভাত খোৱা জেগাডোখৰ চাওকচোন ইমান ধুনীয়া মই পিছে বেছি বস্তু খাব নোৱাৰিলো অকমানে লৈছো আজি আছে বিয়া আৰু আমি বিয়ালৈ যাবলৈ ওলালো এতিয়া মোৰ লগত যাব মাইনি আৰু দুজনীমান আগফালে ৰখি আছে গৈ হেতৰ লগতে আমি যাম এনেকুৱা কৈ দিও এনেকে সিনা কৈ দিবে আছে এনেকুৱা আমি কতলো লৈ বস হৈ গয়া আমি বিয়া ঘৰ পালোহি তোমাৰ যায় ইমান মানুহ কিমান কিনে আছে স্টাৰ্ট কৰিছোহে হলা যে
এয়া আমি বিয়া ঘৰ পালোহি বিয়া ঘৰত ইমান মানুহ আছে আৰু আমি অলপ গধূলি আহিছোঁ দিনত বহুত গৰম যে সেইটো কাৰণে অকণমান চাহ পৰিলত আহিছোঁ এয়া হৈছে কইনা ভায়েক আৰু কইনা মাক একেলগত ফটোশ্বুট কৰিছে ইমান বেয়া হৈ গৈছে আমি খাবলৈ বাৰে পাতি মোৰ হৰ্চ কাটটো বেয়া হৈ গৈছে মাৰিছে নে ফটো এনেকুৱা কেনে পাবা লাইটটো এডোখৰ ভাল নাহিছে সঁচাকৈ এইবোৰ আমাৰ ওচৰৰ মানুহ হয় মানে কিন্তু পোহৰটো ভাল নাহিছে পূৰ্ণিমা এটা মামী মানসৰ মামী চুমি বাবেহঁতৰ মামী মামু মাহী অদিতিহঁতৰ মামী পূৰা গ্ৰীণ হৈ গৈছে এই মা সেয়া বহুত গ্ৰীণ হৈছে এয়া নাচনী লগতো অকণমান ফটো মাৰি ল'লোঁ বাইক নাই দেখুৱা বাৰু বেয়া পায় নহয় দৰা আহিলে এতিয়া আমি চাবলৈ ওলাই আহিছোঁ পূৰা ফটকা মাত শুনি গম পাইছোঁ আৰু
কইনাক লৈ আহিছে ভিতৰৰ পৰা দৰাৰ লগত বহিবৰ কাৰণে, তাৰপিছত কিবা নিয়ম কৰিব, তাৰপৰা বিদায় দিব। ছোৱালী কিবা নিয়ম কৰা আছে, আমি এডোখৰলৈ নাযাওঁ আৰু এতিয়া ইমান ভাগৰ লাগিছে। আমি বহুত সোনকালে আহিলোঁ 7:30মান বজাত, সেইটো কাৰণে বহুত দেৰি ৰৈ ভাগৰ লাগি গৈছে এতিয়া, সেইটো কাৰণে উঠি নগ'লোঁ আৰু দৰা কইনাৰ ওচৰলৈ। তাৰপাছত কইনাক বিদায় দিলে, আমি বিদায় দিয়ালৈকে ৰখি নাথাকিলোঁ, ঘৰলৈ গুচি আহিলোঁ, অকণমান দেৰিও হৈ গৈছিলে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিলে আপোনালোকৰ বিয়াখন চাই। ধন্যবাদ।